নমস্কাৰ, মোৰ নাম শ্ৰী অংশীপ্ৰিয়ম আহমেদ। মই এবাৰ উচুত চিলেক্ট পাইছোঁ। মোৰ বহুত ভাল লাগিছে। যেনে মই কলিয়াবৰ নগাঁও ডিষ্ট্ৰিক্টত মই নাম হ'ব পাৰোঁ। এবাৰ যিটো গুৱাহাটীত খেলো ইণ্ডিয়া ওমেন লীগ ষ্টাৰ্ট হৈছে, তাত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা মোৰ ছাত্ৰী অংশীপ্ৰিয়ম আহমেদে তাত খেলিব সুবিধা পাইছে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। তো বহুত ভাল লাগিছে। অংশী একমাত্ৰ ছাত্ৰী নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যোনে এবাৰ গুৱাহাটীত যিখন খেলো ইণ্ডিয়া ওমেন লীগ হৈছে তাত খেলিব সুবিধা পাইছে। আৰু বহুতখিনি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যাতে তাই ধুনীয়াকৈ জয়ী হৈ আহক, যি কি আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ লগতে কলিয়াবৰলৈ আমাৰ সুনাম কঢ়িয়াই আনক। গোলাঘাটত যিটো আমাৰ উচুৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে, তাত অংশীয়ে মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু তাৰ ষ্টেটত যিসকলে মেডেল পাইছিলে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ তেওঁলোকক চিলেক্ট কৰি পেলাই এবাৰ যিখন গুৱাহাটীত ওমেন কেৰেটে লীগ হৈ আছে খেলো ইণ্ডিয়া আণ্ডাৰত, তাত তেওঁলোকে খেলিবলৈ সুবিধা পাইছে।